Hello guys, আপোনালোকে কেনেকৈ ইংলিশ শিকিব আজি মই এইটো ভিডিঅ'ত আপোনালোকক একদম ক্লিয়াৰলি বুজাই দিম আৰু বাৰু দেখুৱাই দিম মই অকমান দেখুৱাই দি আছো স্ক্ৰীনত কেনেকুৱা ভালকে চাই লওক ইয়া চাওক ইন্টাৰ টেক্সট মই এতিয়া ইয়াত লিখিম হোৱাট ইজ ইউৰ নেম ইয়া চাওক হোৱাট ইজ ইউৰ নেম ইয়াৰ মিন্স কি এইটো তললৈ আহিছে আপোনাৰ নাম কি এইটো এপৰ পৰা তোমালোকে ভালদৰে ইংলিছ শিকিব পাৰিব মই তোমালোকক হোম স্ক্ৰীনত একদম ভালকে দেখুৱাই দিলো কেনেকুৱা মই জানো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেনেহলে মোৰ ফেসবুক পেজটো ফলো কৰি দিয়া লগতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তোমালোকে এপটো কেনেকৈ ডাউনলোড কৰিব মই হোম স্ক্ৰীনত দেখুৱাই দি আছো বাৰু তোমালোকে ভালদৰে চাই লওক এপটো ডাউনলোড কৰিব গলে প্ৰথমত যাব লাগিব গুগল প্লে ষ্টৰত মই এতিয়া গুগল প্লে ষ্টৰ ওপেন কৰি লৈ আছো তোমালোকেও ওপেন কৰি লোৱা মোৰ ওপেন কৰা হৈ গল মই এতিয়া সাৰ্চ বাটনত সাৰ্চ কৰিম গুগল ট্ৰান্সলেট ইয়া চাওক এপটোৰ নেম 3 নম্বৰত আহি গৈছে মই এতিয়া তাতে ক্লিক কৰিম ইয়া চাওক এপটো মোৰ ইয়াত লগে লগে আহি গল এপটো মোৰ ইয়াত আগৰ পৰাই ডাউনলোড কৰা আছে তোমালোকে ডাউনলোড কৰি লবা এতিয়া মই এপটো ওপেন কৰি লও ওপেন কৰি লোৱাৰ পিছত এপটো খুলিব নালাগে অকলে আহি যায় এতিয়া তোমালোকে ইয়াৰ পৰা ইংলিশ শিকিব পৰা ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব